নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। বহুত দিনৰ পাছত মোৰ গাঁৱৰ পৰা আৰু এতিয়া আমি উপস্থিত আছোঁ। এইটো হৈছে দক্ষিণপাট আৰু বৰকোলা সংযোগী পথ আৰু মোৰ পাছফালে হৈছে এজোপা আম গছ আৰু আমি চাইক্লিং কৰিবলৈ আহোঁতে দেখা পালোঁ মই আৰু মোৰ বন্ধু এফালে অবিনাশ। হাই কৈ দে। আহোঁতে দেখিলোঁ মানে ইয়াত পকা আম লাগি আছে, মানে আমবোৰ পকি আছে। গতিকে এতিয়া সি ক'লে যে উঠিব আৰু পাৰিব মানে, গতিকে দেখাম আপোনালোকক কিমান কি পাওঁ। বহুত দিনৰ পাছত এনেকুৱা এটা ফূৰ্তি কৰিবলৈ গৈ আছোঁ। আপোনালোকো অংশীদাৰ হ'ব, দেখাম আপোনালোকক, চাই থাকিব। এয়া বন্ধু উঠিছে লাহে লাহে গছজোপাত, একদম পূৰা টাৰ্জনৰ নিচিনাকৈ উঠি গৈ আছে সি। এক্সপিৰিয়েঞ্চ আছে বাৰু ল'ৰাৰ উঠা গছত, গছজোপা বেছ ওখ দেই, কিন্তু ইফালে আমবোৰ পকি আছে পূৰা। এতিয়াতো সামৰিব নোৱাৰি মানে উঠি গৈছে আৰু এফালে। ফ্ৰেছ আম একদম, দেখিয়ে মানে খাওঁ খাওঁ লাগি গৈছে। সৰুৰে পৰা ইমান ডাঙৰ হ'লোঁ, কিন্তু আজিলৈকে ইমানখিনি আম এনেকৈ পাৰা মানে মজাটো পোৱা নাছিলোঁ। দেখিছেনে কেনেকুৱা ফ্ৰেছ দেখাত, একদম পকি লুপথুপীয়া হৈ আছে একদম। আজি বন্ধুৰ জহতে হ'ল আৰু এইটো সুবিধা পালোঁ। আমাৰ মিছন কমপ্লিট হৈছে, আম গোটেইখিনি কালেক্ট কৰা হৈ গৈছে। আপোনালোকক দেখাইছোঁ অলৰেডি কিমান আম গোটালোঁ। এতিয়া ঘৰমুৱা যাত্ৰা। এইফালে পৰিৱেশ গাঁৱৰ ধুনীয়া, ৰাস্তাৰ কাষে কাষে মাথো সেউজীয়া, চকু যিমান দূৰলৈকে যায় মাথো সেউজীয়া আৰু সেউজীয়া। এয়াই গাঁৱৰ মজা, পূৰা ৰাতিপুৱাৰ হাৱা। আচলতে আমি চুৰ কৰা নাই, সেইজোপা ৰাস্তাৰ কাষৰ গছ হয়, গতিকে কোনো গৰাকী নাই আৰু তাৰ ৰাইজেই গৰাকী, গতিকে সেই গতিকে আমি পাৰিছোঁ। এফালে আম এয়া লৈ গৈ আছে মজাকৈ উঠাই পেলাই। ঠিকে আছে, আজিলৈ ইমানেই, ধন্যবাদ, জয়।